মেথি মেটকা মেটকি দি আছে, থিয়া থি দি আছে। পিছত এইটো আপোনাৰ মেথি। এটা প্ৰাকৃতিক পৰিৱেশত সেউজীয়া সেউজীয়া পৰিৱেশত থকা যায় মানে কি ক'ম কি নক'ম এনেকুৱা এটা নিজক। পুতু আৰু পুতুকণ হাত কি খবৰ? মোৰ খবৰ ভালে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু মই মানে মাজতে গুৱাহাটীত গৈছিলোঁ প্ৰায় 2-2.5 মাহৰ কাৰণে। আকৌ নেক্সট আহিলোঁ, আহি এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ভালকৈ। ক'ত কি হয় নাজানো, কিছুমান নিজৰ পাৰ্চনেলি অসুবিধা থাকে সেইকাৰণে ধৰ কণ্টিনিউ কৰিব নোৱাৰি। গতিকে মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম আকৌ। এতিয়া আমি গৰুসুতি প্ৰকল্প য'ত নেকি আমাৰ ধলপুৰ পাহাৰ অৱস্থিত তালৈকে গৈ আছোঁ। মোৰ লগত ভাইটি এজন যাব আৰু মই যাম আৰু মোৰ তাতে লগৰ এজন আছে, মেধি বুলি মাতো তাক। এতিয়া আমি গৈ আছোঁ, গতিকে আৰু তাতে গৈ মেধিক গোটাইখিনি বস্তু দেখাম। বহুত দিন হ'ল যোৱা নাই, ধলপুৰ মন্দিৰতো যোৱা নাই। গতিকে মন্দিৰত আজি বাৰু যোৱাটো নহ'ব চাগে, নেক্সট পাৰিলে যাম। কিন্তু প্ৰকল্প বা এনেকুৱাকৈ অলপমান বস্তুখিনি চাই আহিম আৰু আপোনালোককো দেখাই আছোঁ। গতিকে আপোনালোক আমাৰ লগত ব'লক। আৰু ইফালে আমাৰ অসম বুলি ক'লে কৃষি প্ৰধান যিহেতু, গতিকে কেওফালে সেউজীয়া সেউজীয়া পৰিৱেশ, ধান চান ৰোৱা হৈছে আৰু বেলিটো মাৰ যাব ওলাইছে এইফালে আৰু অলপ সময় পাছত বেলিটো মাৰ যাবই। গতিকে সোনকালে আমি গৈ আছোঁ ব'লক। যিহেতু গৰুসুতি প্ৰকল্পটো আমাৰ দৰং জিলাতে অৱস্থিত, অৰ্থাৎ মঙলদৈ। গতিকে কাষতিখনত ধুনীয়াকৈ উঠি ল'লোঁ। ইফালে আমাৰ এই হেমন্ত আছে, ধুনীয়াকৈ যাওঁ, যাই কিনে গোটেইখিনি দেখাই আছোঁ। এইফালে আমাৰ এইকাৰণে সাতখলি ফিল্ডখন, মানে ইয়াত বল চল খেলা হয় আৰু ছোৱালীবিলাকে চবে ৰানিং কৰি আছে পুলিচৰ ইণ্টাৰভিউৰ কাৰণে। আৰু মোৰ লাহে লাহে ৰানিং কৰিব আহিব লাগিব, গতিকে দেখাই আছোঁ বাৰু। যিহেতু আমাৰ বাৰিষা বতৰ, আমাৰ অসমত বানপানীৰ সমস্যাটো আগৰ পৰা চলি আহিছে আৰু এতিয়াও চলিয়ে আছে, বৰ্তমানলৈ শেষ হোৱা নাই। গতিকে কেওফালে বানপানীৰ বস্তুবিলাক আপোনালোকে দেখা পাইছে, ক'ত কেনেকুৱা কি হৈছে কি হোৱা নাই। যদি চৰকাৰে আৰু গোটেইখিনি সা সুবিধা তেনেকুৱাকৈ কৰি দিয়ে বা ভাল কৰে, মাথাউৰি চাথাউৰি বা যেনেকুৱাকৈ যি কৰিব লাগে, কিছুমান মানে এজন মানুহে কৈ থকা শুনিছিলোঁ, নামটো একচুৱেলি মই পাহৰিলোঁ কি আছিল। ভাল ধৰ হেৰি মানুহ আৰু বহুত হাই ৰেংকৰ মানুহ। গতিকে মাথাউৰি কিছুমান মানে হেৰি হোৱাৰ কাৰণে, বান্ধাৰ কাৰণে আমাৰ বানপীড়িতৰ অৱস্থাটো এনেকুৱা হৈছে বা বানপানীৰ সমস্যাটো বেছি হৈছে অসমত। গতিকে সেইবিলাক ঠিক কৰিলে ভাল হ'ব। হয়তো অলপমান দেৰি হ'ব, চৰকাৰৰো বিশেষ পুঁজি হাতত নাই জমা। বেলিটো অস্ত যোৱাৰ সময়ত এটা সুন্দৰ পৰিৱেশ, বেলিটোৰ ফালে এবাৰ চালোঁ, চাই ধুনীয়া লাগিল আৰু পৰিৱেশটো ধুনীয়া। আগৰ ফালে আৰু দেখাই আছোঁ, ভাল লাগে পৰিৱেশবিলাক আৰু ধুনীয়াকৈ মাথাউৰিৰ ওপৰে ওপৰে ধুনীয়া পৰিৱেশত কেওফালে প্ৰাকৃতিক পৰিৱেশ ধুনীয়া মনোমোহা। আহি পালোঁ আৰু এইফালে গৰুসুতি, তাতে বেনাৰখন আছে। ইফালে এই ৰাস্তাটোৰে এনেকৈ যাব লাগিব আৰু মেধি তাতে কোনোবাখিনিত থাকা বুলি কৈছে, যাই চাওঁ, ইয়াক মাত দিওঁ। ৰাস্তাটো ইমান এটা ভাল নহয়, হ'লেও ভালেই বাৰু প্ৰায়খিনি, ইমান বোকা চোকাৰ প্ৰব্লেমটো নাই বাৰু। আৰু ভাল কৰিব চাগে পাছত। এইবিলাক সুন্দৰ পৰিৱেশ আৰু চব কেওফালে সেউজীয়া সেউজীয়া পৰিৱেশ, ধুনীয়া চাপৰি আৰু এইবিলাক চৰ অঞ্চল পৰে। এটা গান আছে জুবিনদাৰ, দিচাংমুখৰ চাপৰিত এইগাল। মই ভাল পাওঁ বাৰু, আপোনালোকৰ চাগে ভাল পায় জুবিনদাক, যিহেতু চবে ভালে পায়। এইফালে আগৰ ফালে বহুত দূৰত পাহাৰবিলাক আছে, এইবিলাক চংকা আৰু আপোনাৰ আৰু কি আছিল, তাৰ ইফালে মানে মৰিগাঁও পাহাৰবিলাক আমাৰ ইয়াৰ পৰা দেখা নাপায়। বাট মানে হ'লেও এইবিলাক চংকা, আপোনাৰ ধলপুৰখন সৰু, ধলপুৰ একদম সৰু পাহাৰ হয়। আৰু খলিহৈ, অপৰীয়া, বহুত কেইখন পাহাৰ আছে। মই পাহাৰকেইখনৰ নামটো পাহৰিলোঁ বাৰু, মোক ককাই কৈছিলে, মনত কিছু কিছু আছে, যিহেতু বহুত দিন হ'লতো পাহৰিলোঁ। এনেকুৱা সৰু সৰু হ্ৰস্ববিলাক ইয়াত বনাই থৈ দিছে জিৰণিৰ কাৰণে কেতিয়াবা, যিহেতু আমাৰ অসম চৰকাৰৰ আণ্ডাৰত এইখিনি আছে আৰু গোটাইখিনি। প্ৰায় কেইবিঘামান মাটি আছে, মই মেধিক কৈ পেলাই গোটেইখিনি ডিটেইলছ দিম। এইকেইটা আমাৰ ঘৰচীয়া পোহনীয়া ম'হ আৰু এইফালে দাদাই ধুনীয়াকৈ ছটা তটা লৈ, লাঠি এডাল লৈ কিনে চাৰি আছে ম'হকেইটা। এনেকৈ আৰু সুন্দৰ পৰিৱেশ,
মহকেইটাই পানীত পৰি মেটকা খাই আছে, সিহঁতৰ খাদ্য ধুনীয়াকৈ। হেমন্তক লৈ আহিছোঁ, হেমন্তই কেমেৰা চেমেৰা ধৰাত সহায় কৰা আৰু প্ৰায় লাগিয়ে থাকে মোৰ লগত। আৰু আগৰ ফালে গৈ আছোঁ ব'লক। আৰু ফাইনেলি আহি পালোঁ, এইটো মেটকা মেটকি দি আছে, থিয়া দি আছে। পিছত যিহেতু গৰুসুটি প্ৰকল্পৰ এয়া বহুমুখী কৃষি প্ৰকল্প আৰু ইফালে আপোনাৰ এইখন গেটখন মেইন গেটখন আৰু এইটো আপোনাৰ মেধি। এটা প্ৰাকৃতিক পৰিৱেশত সেউজীয়া পৰিৱেশত থকা যায়, মানে কি ক'ম কি নক'ম এনেকুৱা এটা নিজক লৈহে মানে চাম নে কিবা ক'মহে এনেকুৱা লাগি যায়, ধুনীয়া আৰু। আৰু এইখন দলংখন এটা নদী এটা আছে, এই দলংখন পাৰ হৈ কিনে ধলপুৰ পাহাৰ অৰ্থাৎ মন্দিৰটো পায়। আৰু এইটো নদীৰ ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন আছে। আৰু ধুনীয়াকৈ দুই এটা ফটো উঠিলোঁ, যিহেতু পৰিৱেশটো ধুনীয়া। এনেকুৱাই আৰু এটা মাইণ্ডটো ফ্ৰেছ কৰিব লাগিলে এনেকুৱা ওলাই আহিলেই হ'ল। আমাৰ পৰা বহুত দূৰত নহয়, প্ৰায় 4 কিলোমিটাৰমান 5 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ পৰা আৰু। এতিয়া ট্ৰেক্টৰে হাল চাল মাৰি ধৰিছে ধুনীয়াকৈ, এইবিলাক খেতি চেতি কৰিব আৰু মাকৈ লগাব আৰু এনেকুৱা কিবা কিবি লগাব আৰু এইকেইটা প্ৰকল্পৰে ভৰা হয়, ভালেকেইটাও আছে। 1 2 3 4 এইকেইটা সৰু সৰু চানা 5 6টামান 7টামান আছে চাগে। এইবিলাক কলগাছ বা এনেকুৱা পৰিৱেশবিলাক ভাল পাওঁ। এইফালে অমিতা চমিতা বৰ ধুনীয়াকৈ আমাৰ প্ৰকল্পৰ অমিতা এইবিলাক বকি আছে কিছুমান। এইটো ঘোঁৰাটো এইটো ঠেঙত কিবা হৈছে চাগে। আৰু খেতি বাতি কৰাৰ কাৰণে এইবিলাক কিছুমান বস্তু জাগা চাগাবিলাক হাল মাৰি আছে বৰ্তমান। বিভিন্ন ধৰণৰ আম চাম কঁঠাল চঠাল এইফালে আৰু কিবা কিবি আছে আৰু ইমান ভিতৰত সোমোৱা নহ'ল, মানে মেধিৰ বোলে কিবা চিঅ' আছে, মিটিং চিটিং হ'ব, সেইকাৰণে মেধি ওলাব নোৱাৰিলে। ইয়াতে কাম কৰে আৰু মেধিয়ে এইবিলাক ঘাঁহ এইবিলাক কুঁহিয়াৰ ইফালে কুঁহিয়াৰৰ পথাৰবিলাক সৰু সৰু হৈছে। এইফালে লাও জিকা ভোল সেইবিলাকৰ চাং টাংবিলাক দি থৈছে। আৰু অলপমান গ'লে ধলপুৰ মন্দিৰটো পাম আৰু এতিয়া গৈ নাথাকিম সেইফালে না এই সেইটো চাইডে ধলপুৰ মন্দিৰটো সিফালে ৰ'ল মানে, আৰু ইফালে গৈ নাথাকোঁ যিহেতু 6টা বজাৰ আগতে ওলাব দিছে আৰু যিহেতু মানে আমাক 6:30 বজাৰ আগতে ওলাব দিছে। তাতে গেটত পুলিচ থাকে আৰু তেনেকৈ আপোনালোকো যদি আহে ভাটিবেলা টাইম অলপ সোনকালে আহিব, ঠিক ধৰ 3:30 বজাত আহিলে তেতিয়াহ'লে হৈ যায় আৰু ধুনীয়াকৈ বস্তুখিনি কেওফালে চোৱাও হৈ যায়। এই আগৰ ফালে ছাগলী তাগলীবিলাক আছে, তাতে প্ৰকল্পৰে ছাগলী এইবিলাক ইফালে এইবিলাক আৰু ঘৰ চৰবিলাক এনেকুৱা বনাই থৈছে, ধুনীয়া পৰিৱেশ মানে। ইফালে বেলি অস্ত গ'ল আৰু গোটেইখিনি চালোঁ ফুৰিলোঁ, বেছিকৈ মানে ভিডিঅ' কৰাতকৈ আমি অলপমান চালোঁ বস্তুখিনি যিহেতু ভাল লাগছে। আৰু এতিয়াৰ পৰিৱেশটো বৰ ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু ইফালে এইটো আপোনাৰ ইয়াৰে এইখন ৰিজৰ্ট টাইপৰ আৰু ইয়াত খোৱা লোৱা ব্যৱস্থাও আছে, চবখিনি আছে। এতিয়া বন্ধ হৈ আছে যিহেতু এতিয়া বাজিল আপোনাৰ 6টা 6:30 হ'ল আৰু আপোনাৰ এনেকৈ গোটেই পৰিৱেশটো ভালে লাগে ইয়াত এনেকুৱা। আৰু আগৰ ফালে যাই আছোঁ, দেখাই আছোঁ বাৰু। এইটো চাংঘৰ টাইপৰ ধুনীয়াকৈ বনাই থৈ দিছে ইয়াতে। এতিয়া বৰ্তমান মানুহ চানুহ নাই। আমাৰ অসমীয়া পৰম্পৰা এইবিলাক, ইফালে মূৰা এইটো বেতৰ, এইফালে চোফা টোফা ধুনীয়াকৈ কুচন চুচন পাৰি ধুনীয়াকৈ থৈ দিছে আৰু এনেকুৱা ভাল লাগিছে আহি কিনে। আপোনালোকো আহিব আৰু আহিলে খালি আবেলিৰ ভিতৰত আহিব, নহ'লে ভাটিবেলা 3টামান বজাৰ আগতে আহিব, তেতিয়াহ'লে বৰ ধুনীয়াকৈ গোটাই বস্তুখিনি চাব পাৰিব আৰু এইটো আমাৰ হেমন্ত ৰজা বহাই দিব হৈ লৈছে ধুনীয়া। ইফালে বাহিৰত বহি ধুনীয়াকৈ ইয়াতো খাব পাৰে। আৰু এতিয়া বন্ধ আছে, কিয় বা বন্ধ আছে নাজানো। দাদা কি আপুনি ইয়াতে কাম কৰে নেকি? হয়।
কেতিয়াৰ পৰা কেতিয়া খোলা যায় দোকান? আজি এইকেইদিন কিবা মানুহ নাই কাৰণে খোলা হৈ যোৱা এনে আচ্ছা মানুহ নাই নে? মন্দিৰতো মানুহ নাই, বস্তুবিলাক যোগাৰ কৰি কালিও কাম এনে আহিলে আৰু ধুনীয়াকৈ খাব পাৰিব চব বস্তু। কি কি পোৱা যায় ইয়াতে? চাওমিন, ম'ম', চাহ আৰু বাকী চবখিনি আৰু ফাষ্টফুডৰ আইটেম যিখিনি লাগে। ভাত চাতটো পোৱা নাযায় ধৰ? ভাত পোৱা নাযায়, খালি ফাষ্টফুডৰ আইটেম আপোনালোকক যি লাগে সকলোখিনি পোৱা যায়। আৰু মেইনলি পৰিৱেশটো আমাৰ ইয়াতে চাব আহিব পাৰে। গোটেইখিনি মানে সেউজীয়া পৰিৱেশ আৰু এতিয়া খেতি বাতি কৰা টাইম হৈছে, খেতি বাতি কৰিব গোটেইখিনিতে। সেয়াই আৰু এইফালে হেমন্ত এইটো নেমলি দি আছে আৰু অলপ ফটো উঠে দুটামান, আৰু ফটো উঠি ময়ো উঠো দুটা ফটো উঠি কিনে যাওঁ। আৰু দেখা পালে বহুত বস্তুৱে আছিল, সৰু সুৰা বস্তু বাৰু এইবিলাক কিবা কিবি এয়া আপোনাৰ গৰু চৰু পৰ্যন্ত এইবিলাক ধুনীয়াকৈ ধৰ গোহালি ছোৱালী আছে, তাত মানুহ আছে, সেইবিলাক চোৱা চিতা মানুহ আছে। তেনেকৈ মেধিক লগ পালে ভালকৈ দেখা পালোঁ হয়, গোটেইখিনি দেখুৱাব পাৰিলোঁ হয়, কিন্তু মানে মেধি কিবা মিটিং থকাৰ কাৰণে আহিব নোৱাৰিলে। গতিকে নেক্সট টাইম আকৌ পাৰিলে যদি আহোঁ আকৌ দেখাম। আজিলৈ এইখিনিতে সামৰিছোঁ ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এইবাৰ মানে কণ্টিনিউ চব কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'বিলাক, আৰু আপোনালোকে ছাপোৰ্ট কৰিলে বিশেষকৈ ভাল লাগিব। যিহেতু ছাপোৰ্ট কৰিলে চব বস্তুতে আগুৱাই যাবলৈ ভাল পাব লাগিব, তেতিয়াহে ছাপোৰ্ট কৰিব পাৰিব। গতিকে যদি কিছুমান বস্তু মানে মোৰ নজৰত মানে বেয়া হয়, বা যিখিনি বেয়া পায় সেইখিনি বস্তু, বা যিখিনি নাজানো সেইখিনি কথা যদি শিকাই দিয়ে তেতিয়াহ'লে বেছি ভাল লাগিব। কমেণ্ট কৰিব আপোনালোকে, জনাব কোনখিনি ক'ত কি বেয়া পাই আছে। এতিয়ালৈ ভিডিঅ'টো এৰিছোঁ, বাই সকলোকে, গুড নাইট, আই লাভ ইউ।